গাইজ, বহুত দিনৰ মূৰত ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ ওচৰলৈ। বহুত দিন ভিডিঅ' দিয়া হোৱা নাছিলে বিশেষ অসুবিধাৰ বাবে। আৰু এয়া আমি নৈবাদ লৈছোঁ ঠগি মন্দিৰলৈ যাম, দৌল উৎসৱলৈ যাম। যিহেতুকে আজি পূৰ্ণিমা হয়, দৌল যাত্ৰা হয়, সেয়েহে ভাবিলোঁ গোটেইকেইজনে ছোৱালী সৰু থাকোঁতে গৈছিলোঁ আৰু আজি ওলালোঁ বহুত দিনৰ মূৰত। হাজবেণ্ড যিহেতুকে আজি ঘৰতে আছিলে, আমি চাৰিওজনে ওলালোঁ, শাহু মই ছোৱালী। আহক মই যাই পেলাই আপোনালোকক দেখুৱাম আৰু যিখিনি পাৰোঁ চেষ্টা কৰিম আৰু আহি পালোঁ ইয়াতে মা মামীকো লগ পালোঁ। এই বাইদেউজনী এতিয়া চাকি ধূপ ল'বলৈ ল'লোঁ আৰু মন্দিৰ ভাগ হয়। ইয়াতে ভিৰ চাওকচোন, ইমানে মানুহ। আৰু ছোৱালী মাৰ লগতে মোৰ মাক পালে আৰু মোক নালাগে আৰু সিহঁতে আগবাঢ়িলে আৰু ইয়াতে আমি গৈ পেলাই সন্মুখতে জোতা চেণ্ডেলবিলাক থৈ দিলোঁ, দি পেলাই ইয়াৰ লেফ্ট ছাইডে সোমালোঁ। ইয়াতে ৰাধা কৃষ্ণৰ মূৰ্তি এটা থৈ দিয়া হৈছে, তাত এঠাইত প্ৰসাদ লৈছে ঠগীবিলাক আৰু তাত তেল ধূপ চাকি দি পেলাই তাত সেৱা কৰা হৈছে, ভাকো দিয়া হৈছে মূৰ্তিটোৰ ওচৰত আৰু দিলোঁ, সেৱা কৰিলোঁ, মেইন থানতো কৰিলোঁ। ভিৰ বহুত আছিল যিহেতুকে মই দেখুওৱা নহ'লে। আৰু এয়া আমি চাহ খাবলৈ বুলি আহিলোঁ, সকলোলৈকে চাহ ব্যৱস্থা ইয়াতে কৰাইছে, চাহ খিচিৰি। আহি পেলাই নৈবাদ দি পেলাই চাহে খালোঁ গোটেইবিলাকে। আৰু মোৰ ভোক লাগিছে, চাওকচোন আমি কেনেকৈ খাইছোঁ, একদম মুখে চুখে লাগি গৈছে আৰু খাই পেলাই আহিলোঁ। ইয়াতে নামো আৰম্ভ হ'ল, ছোৱালী মানুহৰ নাম মাতিছিলে আৰু ইয়াতে পূজাও আৰম্ভ কৰি দিছে। মই অকণমান দেখুৱাই দিওঁ, জানে দেখুওৱা নহ'ল যিহেতুকে এতিয়াই দেখুৱাই দিলোঁ। এয়া মন্দিৰ ভাগ ভিতৰৰ মই অকণমান পৰিৱেশ দেখুৱাই দিলোঁ। মানুহ চাওকচোন কিমান মানুহ হৈছে। আমাৰ ইয়াতে এনেকুৱাকৈ মাহঁতৰ ওচৰৰ এনে চকতে হয় যিহেতুকে সকলোবিলাক মানুহ আহে ইয়াতে ধুনীয়াকৈ মন্দিৰত আহি পেলাই ভোগ খিচিৰি ভোগ খাই পেলাই এনেকৈ মন্দিৰত আহি খিচিৰি ভোগ খাই সকলে। সৰুতে আমিও খাইছিলোঁ, বিয়া হ'বৰ পৰা এই দুবাৰ আহিলোঁ আৰু কিমান মানুহ আৰু তাত আমি চাহো খালোঁ আৰু খিচিৰিও খাম কিছু দেৰিৰ পিছত পূজা হ'লে। এইটো আপোনালোকে যদি ধাৰাপুৰ হৈ আহে তেনেহ'লে মা মনসা নাই পাওঁতে গড়ল বৰুৱাপাৰা বুলি কয়, এয়া লেফ্ট ছাইড হয় আপোনালোকে ধাৰাপুৰ হৈ আহিলে। আৰু যদি আপোনালোকে মিৰ্জা হৈ আহে তেনেহ'লে মনসা মন্দিৰ পাৰ হৈ আহি ৰাইট ছাইড হয়। এয়া দেখুৱাই দিছোঁ, দৌল গোবিন্দ মন্দিৰ হয়, শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰ। আৰু পূজা শেষ হৈ গ'ল, ভিতৰৰ ফালে গ'লোঁ আমি। ইয়াত শ্ৰীকৃষ্ণৰ মূৰ্তি, তাতে জোলনা আছে, আমি এপাক কৰি পেলাই জোলনা জ্বলাই দিলোঁ আৰু চবখিনি হৈ গ'ল। হৈ পেলাই খিচাৰি ভোগো দিলে, আমি খাব আহিলোঁ খিচাৰি পায়স। গোটেইবিলাকে বহিলোঁ, সকলো ভক্তবান ৰাইজ ইয়াতে খাবলৈ আহিলে। আৰু খিচাৰি বহুত গৰম আছে দেই, ভয়ে খাবলৈ লগা হৈছে। আৰু আজি অকণমান ৰ'দটো চোকা আছিলে যিহেতু। মই খোৱা ভিডিঅ' কৰি আছে হাজবেণ্ডে, ক'লে তোমাকো অকণমান ভিডিঅ' বনাই দিওঁ। মই কৈছোঁ হ'ব দিয়া। আপোনালোকে যদি মোৰ চেনেলটোত যদি নতুন হয় তেনেহ'লে এটা ছাবস্ক্ৰাইব কৰি দিব, ভাল লাগিল লাইক কমেণ্ট কৰি দিব। আৰু এয়া হ'ল আমাৰ ঘৰলৈ বুলি উভতিলোঁ, অকণমান ভিডিঅ' কৰি দিয়ে আৰু হাজবেণ্ডে এয়া দিলে। এয়া ধাৰাপুৰৰ হৈ অহা ৰাস্তা বা সোঁফালে আৰু মনসা মন্দিৰ অহা আছিলে।